ওকে হেল্ল' মই মাত্ৰ কলেজৰ পৰা আহি পাইছোহি আৰু ভাবিছোঁ লৰালৰিকৈ কেইটামান প্ৰশ্নৰ উত্তৰ দিলোঁ কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহি আছে আৰু তেওঁলোকে কেইটামান প্ৰশ্নৰ উত্তৰ জানিব বিচাৰি আছে আৰু কৈছে যে মেম ব্লগ খুলিছে আমি ব্লগ সদায় চাওঁ বহুত ভাল লাগে আৰু থেংক ইউ ষ্টুডেণ্টৰ ছাপোৰ্টৰ কাৰণে আৰু তাৰ লগতে তেওঁলোকে জানিব বিচাৰিছে যে ছেকশ্যন কেনেকৈ মনত ৰাখে প্ৰথম প্ৰশ্ন যে ছেকশ্যন কেনেকৈ মনত ৰাখে নমস্কাৰ মই প্ৰাৰ্থনা কলিতা স্বাগতম জনাইছোঁ আপোনালোকক প্ৰাৰ্থনা কলিতা ব্লগিং চেনেললৈ আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেইটামান প্ৰশ্ন উত্তৰৰ জৰিয়তে আৰু এই প্ৰশ্ন উত্তৰসমূহ আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে প্ৰয়োজনীয় আমাৰ প্ৰথম প্ৰশ্নটো আছিল যে ছেকশ্যনবিলাক কেনেকৈ মনত ৰাখে তো এখন আইন পঢ়োঁতে সাধাৰণতে তাত বিভিন্ন ছেকশ্যনছ থাকে কনষ্টিটিউশ্যনৰ কাৰণে আৰ্টিকলছ আৰু বাকী এক্টছবিলাকৰ কাৰণে হৈছে ছেকশ্যনছ নহয় জানো এতিয়া ছেকশ্যনবিলাক কেনেকৈ মনত ৰাখে ল'ৰা ছোৱালীবিলাকে সোধে এতিয়া তাৰ উত্তৰটো দিয়াৰ আগতে মই এটা কথা কওঁ যে নেওতা নজনাকৈ কেতিয়াবা অংক কৰা হয় নেকি তাৰমানে আমি এল পি স্কুলতে শিকিছোঁ আমি অংক কৰিবলৈ অন্ততঃ 1 2 3 1 2 3 বা পূৰণ নেওতা যোগ নেওতা এইবিলাক কিবা এটা হ'লেও শিকিছোঁ তাৰপিছতহে আমি অংকবিলাক কৰিব পাৰিছিলোঁ নহয় জানো ঠিক তেনেকৈ সেই আইনৰ ক্ষেত্ৰতো একেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তাৰ মানে যদি ছেকশ্যনছখিনি মনত ৰখা নাযায় তেতিয়াহ'লে সেইখিনি আগলৈ এপ্লাই কৰিবলৈ অসুবিধা হয় আৰু কি হয় তাৰ ফলত প্ৰভিজনবিলাক মনত থাকিলেও চালে বেৰে কোবাই পেলাই লিখা যায় আৰু ফলত একদম পৰীক্ষাৰ পিনৰ পৰা কৈছোঁ এক্সাম পাৰ্চপেক্টিভৰ পৰা মাৰ্কছটো কমে আৰু চবে মাৰ্কছটোৱে বেছি পোৱাটো বিচাৰে তো প্ৰেক্টিকেল নলেজ আমাৰ পিছত আহিব সেই সম্পৰ্কে আমি পিছত এদিন কথা পাতিম তো আজি আমি কথা পাতিব বিচাৰিছিলোঁ ছেকশ্যনবিলাক কেনেকৈ মনত ৰাখে তো চেপ্টাৰ ৱাইজ ছেকশ্যন মনত ৰাখিবলৈ সুবিধা হয় আৰু এই সম্পৰ্কে আমি আমাৰ কলেজৰ প্ৰিন্সিপাল মেম আনকি অইন বেলেগ দুখনমান কলেজৰ প্ৰিন্সিপাল ছাৰ বা প্ৰিন্সিপাল মেমৰ লগতো কথা পাতিছোঁ বা আমাৰ কলেজৰ ছিনিয়ৰ ফেকাল্টিজৰ লগতো কথা পাতিছোঁ তো ডিছকাছ কৰি মেলি আজি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ প্ৰথম কথা এখন চিলেবাছ দিয়া থাকে ছাত্ৰ ছাত্ৰীসকলে সেইখন সদায় প্ৰিণ্টেড কৰি পেলাই লগত ৰাখিব লাগে তাৰমানে যিখন চিলেবাছ হয় মোবাইলত চব বস্তু চাই পঢ়াই থকাটো প্ৰতিটো সময়তে সম্ভৱপৰ নহয় কাৰণ জুম কৰি চাই থকা বা পটককৈ মনতো নৰয় সেইকাৰণে কি হয় প্ৰিণ্টেড থাকিব লাগে আৰু যদি প্ৰিণ্টেড নহয় তেতিয়াহ'লে হাতেদি লিখা হ'লেও থাকিব লাগে প্ৰথম কথা এতিয়া চিলেবাছত সাধাৰণতে আমাৰ ইউনিট কেইটা থাকে পাঁচটা ইউনিট থাকে আৰু সেই 5টা ইউনিটত যেতিয়া দেখা যায় যে প্ৰতিটো টপিক দিয়া থাকে ধুনীয়াকৈ আৰু সেই টপিকবিলাক যে দিয়া থাকে কোনো এখন এক্টৰ যদি আমি চিলেবাছ চাওঁ তেতিয়াহ'লে এক্টখনৰ আৰম্ভণিৰ যিখিনি টপিক সেইখিনিও চিলেবাছৰ আৰম্ভণিৰ টপিকতে থাকে কথাটো গম পাইছেনে তাৰ মানে আমি ধৰি লওঁ এতিয়া মই পঢ়াই আছোঁ IPC ইণ্ডিয়ান পিনেল কোড তো IPCৰ যিকেইটা ফাৰ্ষ্ট চেপ্টাৰৰ টপিক সেইকেইটা ফাৰ্ষ্ট ইউনিটত আছে ছেকেণ্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ একৰ্ডিংলি ইউনিট ৱাইজ আমাৰ গৈ আছে গতিকে যিকেইটা আমাৰ টপিক থাকে যেনেকৈ মাৰ্ডাৰ তো মাৰ্ডাৰৰ ছেকশ্যন কি 300 তো চিলেবাছত সাধাৰণতে ছেকশ্যনবিলাক মেনশ্যন থাকে আৰু যদি নাথাকে তেতিয়াহ'লে যিখন কিতাপ থাকে বা বেৰেক থাকে টেক্সট বুক থাকে য'তেই নহওক কিয় বা যদি সেইখিনি এভেইলেবল নাই তেতিয়াহ'লে ইণ্টাৰনেটৰ চ'ৰ্চৰ থ্ৰুদিও বেৰেকটো ডাউনলোড কৰি লৈ পেলাই সেই তাৰ পৰা কোনকেইটা টপিকৰ লগত কোনকেইটা ছেকশ্যন ৰিলেটেড সেইটো চিলেবাছৰ কাষত লিখি ৰাখিব লাগে আৰু তাৰ লগতে আৰু এটা বস্তু লিখি ৰাখিব লাগে সেইটো হৈছে চেপ্টাৰ নাম্বাৰবিলাক সদায় লিখি ৰাখিব লাগে তো চেপ্টাৰ মনত থাকিল আৰু লগত থাকিল কি আমাৰ ছেকশ্যনছবিলাক তো টপিক ৱাইজ যেতিয়া ছেকশ্যনছ মনত ৰখা যায় তেতিয়া কিন্তু সুবিধা হয় মানে কথাটো গম পাইছেনে প্ৰথমে ইউনিট মনত ৰাখিব লাগে চিলেবাছৰ ইউনিট যে কোনটো ইউনিটত কোনটো চেপ্টাৰ আছে বা কোনটো টপিক আছে হ'ল তো ইউনিটৰ ভিতৰত সাব ইউনিট থাকে যেনেকৈ 1.2 2.3 এনেকৈ থাকে কিছুমান সেইবিলাক হৈছে সাব ইউনিট সেইবিলাকত টপিকবিলাক দিয়া থাকে আৰু সেইটোৰ অপজিটত যদি ছেকশ্যনখিনি লিখি ৰখা যায় তেতিয়াহ'লে কোনটো ইউনিট মনত ৰখাৰ লগতে কোনটো ইউনিটত কোনটো ছেকশ্যনছ সোমাই থাকিব সেইটো মনত ৰাখি যাব আৰু তেনেকৈ ছেকশ্যনছখিনি মনত ৰখাত সহজ হ'ব আৰু 2 নম্বৰ পদ্ধতিটো লৈ আহি আছোঁ দ্বিতীয় পদ্ধতিটো হৈছে কি লিখি ৰাখিব লাগিব বস্তুটো চিলেবাছতটো আমি লিখি ৰাখিলোঁ বা কপি এখনতো সেইখিনি আমি টুকি ৰাখিলোঁ কিন্তু সেইখিনি অকল টুকি ৰাখিলে নহ'ব পঢ়িব লাগিব তাৰ লগতে মুখস্থ কৰিব লাগিব আৰু তাৰ আগত মুখস্থ কৰাৰ আগত কেইবাবাৰো লিখিব লাগিব
মানে এইটো টপিক এইটো ইউনিট লিখি লিখি 4-5 বাৰ মান ৰিভাইজ কৰি দিলেহে মানে টপিকটো মূৰত সোমাই যায় একদম সহজ ভাষাত কৈছোঁ আৰু মূৰত সোমাই যোৱাৰ লগতে কি হয় সেকশনবিলাকো মনত ৰাখে যায় আৰু তেনেকৈ আৰু মানে আইনৰ বস্তুটো এনেকুৱা যদি পঢ়া নাযায় তেতিয়াহ'লে পাহৰা যায় কিন্তু কিছুমান সেকশন পটককৈ মনত ৰাখে যেনেকৈ মাৰ্ডাৰ পটককৈ মনত ৰাখে যে সেকশন 300 বা কনষ্টিটিউশ্যনৰ কিছুমান আৰ্টিকলছ পটককৈ মনত ৰাখে যেনেকৈ ৰাইট টু ইকুৱেলিটি কোনটো আৰ্টিকল আৰ্টিকল 14 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কোনটো আৰ্টিকল 21 বা ঠিক তেনেকৈ আইপিচিৰ কি থাকিব ৰেপ সেকশন 375 তো তেনেকুৱা সেকশনছবিলাক কিছুমান মনত থাকে আৰু কিছুমান সৰু সৰু সেকশনছ মনত নাথাকে সেকশন সৰু বুলি এই কাৰণে কৈছোঁ কাৰণ সেইটো অকণমান কম ব্যৱহাৰ হয় গতিকে পদ্ধতি সেই একেটাই প্ৰথমে সিলেবাছত লিখি ৰাখিব লাগে 2 নম্বৰ লিখি লিখি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে এতিয়া আহিছোঁ 3 নম্বৰ পদ্ধতিটো এইটো মানে গোটেই জীৱন কামত আহিব 3 নম্বৰ পদ্ধতিটো কি হয় এটা এক্ট বা এখন আইন অইন এখন আইনৰ লগত জড়িত হৈ থাকে যেনেকৈ আইপিচিৰ লগত কি জড়িত হৈ আছে চিআৰপিচি আইপিচিৰ লগত আৰু কি জড়িত হৈ আছে এভিডেন্স এক্ট ঠিক আছে এই তিনিটা গতিকে আমি টপিকবোৰ বাছি উলিয়াব লাগিব যে কোনটো টপিকৰ লগত কোনখন আইনৰ কোনকিটা সেকশন কোনকিটা টপিক কোৰিলেটেড হয় তেতিয়াহে সুবিধা হ'ব নহলে এক্সট্ৰাকে পঢ়ি গলে এপ্লাই কৰোতে পিছত অসুবিধা হৈ যায় তাৰ মানে এডভোকেসি যেতিয়া স্টাৰ্ট কৰা যাব তেতিয়া সেই বস্তুটোত অকণমান অসুবিধা হ'ব আমি কলেজত বেসিকখিনি শিকোৱা যায় কাৰণ এডভোকেসি বা আইনবিলাক ইমান ডাঙৰ মহাসাগৰ এখন হয় সেইবিলাক অকল 5 বছৰীয়া আইন পাঠ্যক্ৰম বা 3 বছৰীয়া আইন পাঠ্যক্ৰমত শিকোৱাটো গোটেইখিনি শিকোৱাটো একেবাৰে সম্ভৱ নহয় আৰু যেহেতু শিক্ষা এটা জীৱনজোৰা সাধনা আইনৰ ক্ষেত্ৰতো এটো আৰু জীৱনজোৰা সাধনা এটো পঢ়িবই লাগিব ইয়াৰ বেলেগ একো অপচন নাই অনুমানতে একো নহয় আইনত কেৱল অনুমানতে একো নহয় আৰু অনুমানটো যদি কিবা এটা হয় বুলি ক'বলগীয়া হয় তেতিয়াহলে সেইটো কিন্তু আইনেহে সন্মতি দিব গম পাইছেনে আইনৰ মতেহে অনুমানতে এই বস্তুটো হ'ব বা এই বস্তুটো অনুমানতে ধৰি ল'ব পৰা যাব বুলি কোৱা আছে তাৰ মানে আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে আমি অনুমানত একো কৰিব নোৱাৰো আইনৰ ঊৰ্ধ্বত একো নহয় গতিকে কোনটো আইনৰ লগত কোনখন বেলেগ আইন জড়িত সেইটো আমি চাব লাগিব যেনেকে কোনটো হ'ব এতিয়া আইপিসি সিআৰপিসি এভিডেন্স এই তিনিটা এক্ট উলিয়াই ললে কোনটো কগনিজেবল অফেন্স কোনটো সিআৰপিসিত পৰিব কোনটো আইপিসিৰ কগনিজেবল অফেন্স হ'ব বা কোনটো প্ৰসিডিউৰ কি হ'ব তো সেই গুটেইখিনি বস্তু এই তিনিটা এক্টৰ ভিতৰত থাকে তেনেকৈ সিভিলৰ ক্ষেত্ৰত এতিয়া চাবলৈ গ'লে সিপিসি ফলো হয় সিভিলৰ ক্ষেত্ৰত সিপিসি ফলো হয় ঠিক তেনেদৰে কোনটো আইনৰ আন্ডাৰত বা কোনটো এক্টৰ আন্ডাৰত কোনটো সিভিল কেছ যাব হেতু আমি জানিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলে এইটো জনা উচিত যে সিভিল আৰু ক্ৰিমিনেলৰ মাজত ডিফাৰেন্স কি তো এইখিনি বেসিক সেকশন কেনেকৈ মনত ৰাখিব লাগে হেতুৰ ওপৰত আজি আমি কথা পাতিলো আশা কৰো এই ভিডিওটোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ হলে সহায় কৰিব আৰু অকল আমাৰ কলেজৰ ল'ৰা ছোৱালী বুলিয়ে নহয় আইনৰ ক্ষেত্ৰত যিসকল ছাত্ৰ-ছাত্ৰী আছে বা আমাৰ নতুন বাডিং এডভোকেটছ আছে তেওঁলোকৰো সহায় হ'ব বুলি মই আশা কৰিলো এই ভিডিওটোৰ জৰিয়তে আৰু এনেদৰে যদি আকৌ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিচাৰে বা আপোনালোকে বিচাৰে ভিউৱাৰ্ছ সকলে বিচাৰে যে আমাৰ আইনৰ সম্পৰ্কে এনেকুৱা কিবা আলোচনা কৰিব লাগে তেতিয়াহ'লে মই নিশ্চয় আহিম আৰু আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাইছে আৰু যদি অলপমানো উপকৃত হৈছে বুলি ভাবিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিছে যদি বহুত ধন্যবাদ নাই কৰা যদি এটা সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ গতিকে এতিয়া উঠিছো মই ফ্ৰেছ হংগৈ আৰু দে বাই বাই অল দা বেষ্ট ফৰ ইয়োৰ এক্সামিনেশ্যন